নমস্কাৰ, মোৰ নাম শ্ৰী মঞ্জুতি বড়ো। মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম দৃশ্যান্তৰ। কবি হৰেকৃষ্ণ ডেকা। ২৫ বছৰৰ আগতে এই ঠাইতে এজনক লগ পাইছিলোঁ। আলিকেকুৰিটো আছিল কেঁচা, সময়টো আছিল গধূলি। তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি। এটা পজাঘৰ, আকাশ থিয়াই কেইজোপামান কাকিনী তামোল। ঘৰৰ দাঁতিত আগুলি বাঁহৰ নমিত নমস্কাৰ। পূৰ্ণ জোনৰ লুণ্ঠনৰ পোহৰতো কুকুৰীকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। ওচৰত সহায় সাৰথি কেউ নাছিল। মই যেতিয়া হাতত ধৰি তেওঁক আগুৱাই দিছিলোঁ, কৈছিল, বৰ শান্তিত আছোঁ এই পজাতিত। আজি এই ঠাইতে লগ পালোঁ আৰু এজনক, বৃদ্ধ নিয়বজদে। বয়সৰ চিন নোহোৱা হ'লে মুখত ২৫ বছৰ আগৰ শাইলা সাজ। সাতমহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিল। ওচৰে পাজৰে আন কেইবাটাও অট্টালিকা, এটাতকৈ আনটোৰ ৰূপচৰা। সন্ধ্যা ভগাৰ বহুত পাছতো মানুহ ব্যাপী দি ফুৰিছিল। চশমাৰ তলেৰে সন্দেহেৰে চাই তেওঁ মোক সুধিলে, হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহি ইয়াত? ভাড়াঘৰ বিচাৰি আহিছা? এই কুবীৰৰ মহলাত? ক'ত পাবা? আৰু পালেও কি শান্তিত থাকিবা ইয়াত? মৰিলে দাহ কৰিবলৈ এজন মানুহ নাই। জখৰ পোৱালিহঁতে কাক কোনে চায়? এই বুলি কৈ তেওঁ সাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল। এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু বৰ অশান্তিৰে উভতি আহিলোঁ। ধন্যবাদ।